আমি অসমীয়া এটা নতুন ভিডিঅ' কৰিব যাম। আমি দুজনী নাই বাৰু, দুটা আছে আৰু আছে 7-8টামান আছে। তো আমি দুটা ৰেডি হৈ আছোঁ, বাকীকেইটা আহি পোৱা নাই। বাকীকেইটা মানে ঠাইখিনি চাব গৈছে, বৰষুণৰ বতৰটো, তো ঠাইখিনি চাব গৈছে। তো আপোনালোকে ঠাইমখা চাগে গমেই পাইছে কি কাৰণে আমি শ্বুটিং কৰিম। আমি ড্ৰেছত নাই বাৰু, এইটো জাষ্ট এনেই পিন্ধি গৈছোঁ। ৰাস্তাতে যাম না, মানুহবিলাকৰ কথা আছে বহুত, সেইকাৰণে জাষ্ট এনেই পিন্ধিছোঁ আৰু। আজি ভিডিঅ'ত কি কি হয় এইটো আপোনালোকক দেখাম। আপোনালোকে চাই যদি ভাল লাগে তেনেহ'লে কমেণ্টত জনাব, বেয়া লাগিলে বাৰু জনাব, কিন্তু বেয়াকৈ কমেণ্ট নামাৰিব। মানে থাকে ন বহুতকেইটা বহুত কিবা কিবি কেতিয়াবা হেৰি মাৰে, এনেকৈ চাই লওক আৰু এতিয়াই। পিছত আৰু যেতিয়া ড্ৰেছ যেতিয়া পিন্ধিম তেতিয়া আপোনালোকক দেখাম, আপোনালোকে কেনেকুৱা লাগে এইটো। ভিডিঅ'টো আমাৰ চেনেলত নাহে, চেনেলটো JD প্ৰডাকশ্যন নামৰ এটা নতুন চেনেল আছে, নতুন নহয় পুৰণিয়ে, সেইটোত আহিব। আমাৰতো জাষ্ট দেখামেই আপোনালোকক কি কৰে কি নকৰে। তো আহক এনজয় কৰোঁ। নিব আহি আছে ট্ৰেইন চোৱাচোন। আমি গৈ আছোঁ আচলতে হয়, ফুলতে দেখাই গৈছে ঠাইখিনি আৰু বহুত আগত। ঠাইখিনি ধুনীয়া, কিন্তু যিখিনি ঠাইত আমি বনাম সেইখিনি ঠাই ধুনীয়া। পালোঁ, এতিয়ালৈকে ষ্টাৰ্টো কৰা নাই। হাই দিয়া এটা এইকেইটা ছোৱালী ল'ৰাই সেইটো একটাতো ওলাই নাই, ৰ আমি ওলাই আহিলোঁ। কাষলৈ নিদিলেও দিম তোমাকে মৰম সঁচাকৈ। অলপমান গৈছে, এটা ডেন্সাৰ কেইটা নাচাই ইফালে, এটা কেমেৰামেন ৰিলচ বনাব আহিছে ইহঁতে। হাই এটা দিয়া। কেমেৰা আছে অমৰ, এয়া মৃদুল হিৰ, হাই দিয়া বঢ়িয়া, আমাৰ হাই দিয়া বঢ়িয়া, দিয়া লাগি থাকা ধুনীয়া। বাহ, আৰে মাইকীজনী হাঁহি আছে, ইহঁতে হাঁহি আছে, এই চাওক। নতুন খবৰ ভিডিঅ' আহি আছে অতি সোনকালে আপোনালোকৰ মাজত। এয়া ধুনীয়া, বেছিদিন নাই আৰু, মোটামুটি 50% আমাৰ শ্বট হৈ গৈছে। রোল ক্যামেরা অ্যাকশন। তোমালোকে হাই বুলি দিয়া ভণ্টিহঁত, আৰু এই তাতে দুইজনী আছে। আৰু আহিব আহি আছে, এতিয়া আহিবলৈ দিয়া। কেমেৰা গোটাই ৰেকৰ্ডিং হৈছে। ওলাইছোঁ আৰু ঘৰত নাযাওঁ বাৰু, বেলেগত যাম, বেলেগ ঠাইত। পুৰা যাওঁ কৰি আছে, ককাই আনা চাই থাকিব আপোনালোকে। থেংক ইউ। লাষ্ট ভিডিঅ'টো একদম বেয়া হৈছে, ই একো নাজানে, ঠিক দেখাই দিম। ভালটো চলি মই বহুত ভাল কাম কৰিছো, কিবা বস্তু নিজে নাজানো। কেমেৰা কৰিছে তো ভাল কামে হৈছে, এইটো ভালকে কোৱা। চেনেলটো সাবস্ক্রাইব করবি, কমেন্ট করবি, লাইক করবি, শেয়ার করবি। হ'ব, আমি লিখিত কথিত একেলগে কৰিব পাৰোঁ। তাৰপিছত এইটো ফেচবুক ইউটিউবত দিবি ন? দিম। দিবি।
তাৰপিছত আজিৰ এই নাচলৈ চাম তোমালৈ এই চংটোত জেডি প্ৰডাকশ্যন ইউটিউব চেনেলত আহি আছে আৰু এই চেনেলটোত কেমেৰা ৰাতিপুৱাই কৈছোঁ পইচা মোৰ মুখৰ পৰা অলপ ক'বা দিনা এই চেনেলটোৰ এই ভিডিঅ'টোৰ কেমেৰা কৰিছে অমল দাস আৰু লগত আছে আমাৰ এক্টিঙৰ ক্ষেত্ৰত জগদীশ মৃদুল হীৰক আৰু আমাৰ বাইদেউ আৰু বহুত ছোৱালী আছে বহুত আছে মানে যি নহওক আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু নতুন নতুন ব্লগ পাই থাকিব এইটো চেনেলত আৰু কাবাৰ ভিডিঅ' পাব আজিলৈ বাই বাই কিবা ক'ব বোলে ৰ'বা লাইক কৰিবা সাবস্ক্ৰাইব কৰিবা কমেন্ট কৰিব নাপাহৰিবা আৰু একদম মানে দিবা একো নহয় বঢ়িয়া হৈছে ভিডিঅ'টো একদম বঢ়িয়া ভালকে চাব দেই বহুত কষ্ট কৰিছো আপোনালোকৰ কাৰণে মই একদম কম কষ্ট ভিডিঅ'টো বনালো বহুত কষ্ট কৰি এতিয়া ভিডিঅ'টো চাবি সকলে লাইক কমেন্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেলেগ জগাই দিবি শিখৰ খাই হ'ব এতিয়া বন্ধ কৰি ইমান দুখৰ অৱস্থা গাড়ী এখনো নাই বাইক লৈ আহিছো আকৌ আমি খোজকাঢ়ি যাম কেমেৰা লাষ্টত